নমস্কাৰ ফ্ৰেণ্ডছ, মই পুলকেশ পোনপ্ৰথমতে আপোনালোক সকলোকে 2021 নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে দিনবোৰ সুন্দৰ আৰু উজ্জ্বল হৈ প্ৰতিফলিত হোৱাৰ উপৰিও যেন আহিবলগীয়া দিনবোৰতো সদায় আনন্দৰে জীপাল কৰি তুলিব পাৰি সেয়াই মই কামনা কৰিলোঁ। আৰু মোৰ এই অসমীয়া ফৰাল ইউটিউব চেনেলৰ প্ৰথমটি ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। হয়তো কিবা নহয় কিবা ভুল হ'ব পাৰে, সেই ভুলখিনি আপোনালোকে তলত কমেণ্টৰ যোগেদি আঙুলিয়াই দিব। তেন্তে ফ্ৰেণ্ডছ, এতিয়া পলম নকৰি আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ বাবে 5টা নজনা প্ৰশ্ন লৈ আহিছোঁ, গতিকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিব। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, সূৰ্যৰ পোহৰ পানীৰ কিমান তললৈ যায়? এই প্ৰশ্নৰ উত্তৰটো হ'ল 400 মিটাৰ তললৈ। 2 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ কোনখন ৰাজ্যত ৰাজ্যভাষা ইংৰাজীত হয়? এই প্ৰশ্নৰ উত্তৰটো হ'ল নাগালেণ্ড। 3 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো গ্ৰহক মানুহে কোনো যন্ত্ৰৰ সহায় নোলোৱাকৈ চাব পাৰে? এই প্ৰশ্নৰ উত্তৰটো হ'ল ইউৰেনাছ। হয়, আমি এই গ্ৰহটোক কোনো যন্ত্ৰৰ সহায় নোলোৱাকৈ চাব পাৰোঁ। 4 নম্বৰ প্ৰশ্নটো হ'ল, লেণ্ড অফ মিডনাইট কোনখন দেশক কোৱা হয়, অৰ্থাৎ আধা ৰাতি সূৰ্য ওলোৱা দেশ? এই প্ৰশ্নৰ উত্তৰটো হ'ল নৰৱে দেশক। আজিৰ অন্তিম তথা 5 নম্বৰ প্ৰশ্নটো হ'ল, তেজৰ নিচিনা ৰঙা ৰঙৰ নদী ক'ত আছে? এই প্ৰশ্নৰ উত্তৰটো হ'ল স্পেইনৰ টিউটিনত। ফ্ৰেণ্ডছ, চাওঁতে চাওঁতে আজিৰ এই ভিডিঅ'টি সমাপ্ত কৰাৰ সময় আহি পালে। পুনৰ লগ পাম সকলোকে নতুন এটি ভিডিঅ'ত। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ। ৰ'বচোন, ভিডিঅ'টি লাইক আৰু চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।